Hi guys, welcome to my channel. কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে। মই আন এটা নতুন ভিডিঅ'লে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। আজি স্কুলো বন্ধ আছে ধুনু, এফালে মিষ্টাৰৰ অফিচ বন্ধ আছে। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিলে এতিয়াৰে পৰা চাই থাকিব সকলোৱে শেষলৈকে, শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পায়। তেতিয়ালে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। ওই দূৰ পাহাৰ গোলাপী দেখিবলৈ খনি খলাবমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতইনো খুনে ধৰা এতিয়া গাড়ীখন থুই আছে আৰু গাড়ীখন যোৱাকালি বতাহ বৰষুণ দিলেতো সেইবাবে বহুত লেতেৰা হৈ গৈছে। ওপৰত পাত ধূলি পৰি আৰু লেতেৰা হৈ থাকিলে ভাল নালাগে গাড়ী, সেইবাবে থুই আছে গাড়ীখন। আজি যাব লাগিব গুৱাহাটীলৈও। এইফালে ধুনুৰ কি হ'ল, স্কিনৰ অলপমান প্ৰব্লেম আহিছে, গাত গুটি গুটি উঠিছে, সেইবাবে স্কিনৰ ডক্তৰক দেখুৱাব লাগিব। গধূলি 5টাৰ পৰা 6টালৈ আবেলি সময়ত বহে। 2-1:30মান বজাত ওলাই যাব লাগিব আমি ঘৰৰ পৰা। তো আৰু এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু প্ৰথমে যাম মোৰ বাইদেউহঁতৰ ঘৰলৈ। বাইদেউহঁতৰ ঘৰৰ ওচৰতে, যিহেতুকে 6 মাইলত দেখুৱাম ডক্তৰক, সেইবাবে বাইদেউহঁতৰ ঘৰত যাম প্ৰথমতে, তাৰপিছত ডক্তৰক দেখুৱাম। ওলাই আহিছোঁ, সোনকালে আহিলোঁ অলপমান। আগত বহিছে ধুনু। হাই আৰু আমি আহি চেক গেট পাইছোঁ ইয়াতে। ধুনু গ'ল পিছফালে, আগফালে অকণমান হাইৱে ৰাস্তাত অলপমান দিগদাৰ হয়, আগত বহাই আনিব, সেইবাবে সেই পিছফালে গ'ল, মই বহিলোঁ আগত। আৰু গাড়ীৰ পলিউশ্যনখনো শেষ হৈছে, ইয়াতে পাই গ'লোঁ। গাড়ী পলিউশ্যন কৰে ইয়াতে, ৰাস্তাত তেনেকৈ গাড়ী আহে ৰখি আছিলে, তাৰপিছত পাই গ'লোঁ। এনেকৈ কৰি লওঁ এতিয়া পলিউশ্যনসমূহ। আহি আমি জামত ফচি আছোঁ। গড়চুকত জাম লাগিছে। বহুত ধুনীয়া ধুনীয়া ফুল আছে ন। এতিয়া আহি আছোঁ আৰু ধুনুৰ কি হ'ল, ডক্তৰক দেখুৱালোঁ, ডক্তৰৰ মেডিচিনখিনিও ল'লোঁ। ডক্তৰৰ পৰা বাহিৰে বাহিৰে আহি আছোঁ আমি 6 মাইলতে থকা বৰবাৰীত আছে সাই বাবা মন্দিৰলৈ। আগতে এবাৰ গৈছোঁ আৰু আজি আহিছোঁ যাম বুলি। ডক্তৰৰ মেডিচিন ল'লোঁ, দেখুৱালোঁ, গোটেইখিনি কৰি আহিছোঁ। এতিয়া মন্দিৰত সোমাম আৰু আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু এইফালে আছে আমাৰ বাইদেউ ল'ৰা, এয়া অখিলেশ, আৰু এইফালে ধুনু আছে। তেতিয়ালৈ গৈ আছোঁ, চাই থাকিব। আহি পাই গ'লোঁ এয়া সাই বাবা মন্দিৰৰ এইখন গেট, এইফালেদি সোমাই যাব লাগিব। আৰু সাই বাবা মন্দিৰলৈ আহিলে মনৰ আশা পূৰণ হয় বুলি কয়, গতিকে আহিছোঁ। আগতেও এবাৰ আহিছিলোঁ। এয়া অখিলেশ আৰু ভাইটিও আহিছে, খুৰা ল'ৰা। এতিয়া যাওঁ সোমাই। ধুনীয়া লাগে পৰিৱেশটো। প্ৰসাদ ইয়াতে সকলো মূৰ্তিও আছে সাই বাবাৰ।
চাউল চালি লবি হায় চুৰুক চুৰ ৰূপ কৰি হায় ধানু বা চিলবি হায় খালে যাতে পেটলে নাযায় সময়ৰ টিকনি হায় আগলে উৰিব হায় মনতে ৰাখিবি হায় আছো তুলৈ বাটে নোচাই তই আকৌ ললি কামে কাজে গুণি বুকুতেনো ললি ঠাই মম লগাই পগলা নকৰিবি মন্দিৰৰ ভিতৰত গ'লোঁ আৰু প্ৰণাম কৰি আহিলোঁ। ভিতৰত ফটো তোলা বা ভিডিঅ' কৰিব ইমান নিদিয়ে, গতিকে মই নকৰিলোঁ আৰু ভালো নালাগে মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ। ওলাই আহিলোঁ এতিয়া। মন্দিৰৰ ভিতৰখনত সোমালে বহুত ভাল লাগে, বহুত ঠাণ্ডা ভিতৰখন। মোৰ মন্দিৰবিলাকৰ ভিতৰত চবতে তেনেকুৱা, কিন্তু বহুতেই ভাল লাগে আৰু ভিতৰখনত। চাইডৰ পৰিৱেশটো ভাল লাগে। ঐ দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘুনে ধৰা ঐ দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা হে মৰম দিছো গুজাই লৈ একো নকবি ভিতৰি নুঘুনে ধৰা হে তই আকৌ ললি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যাওঁ আকৌ বাইদেউহঁতৰ ঘৰলৈ যাম। তো মন্দিৰত আহি বহুতেই ভাল লাগে, মনটোও বহুত ভাল লাগে, পবিত্ৰ যেন লাগে আৰু ভিতৰখন ইমান ঠাণ্ডা, বহুতেই ভাল লাগে। আৰু অহা নাই যদি কোনোবা আহিব এই সাই বাবা মন্দিৰত। আৰু এতিয়া গৈ থাকোঁ, গাড়ীত উঠিলে মজা লাগিল ন। মই একদিনে আহি পাইছোঁ, চাহ হ'ব লাগি থাকে। এতিয়া বাইদেউহঁতৰ ঘৰ আহি পালোঁ। এতিয়া 8:30 বাজিলে আৰু দিনটো আজি ভাত খোৱা নহ'লে, কাৰণ ঘৰৰ পৰা বাইদেউহঁতৰ ঘৰত ভাত খাম বুলি আহিলোঁ ওলাই। তাৰপিছত জামত ফাঁচি আহোঁতে বহুত দেৰি হ'ল। এইফালে ডক্টৰৰ এপইণ্টমেণ্ট নাপাম বুলি জল্দি গুচি গ'লোঁ। চাহ খাই গ'লোঁ ইয়াতে বাইদেউহঁতৰ ঘৰতে, আৰু ডক্টৰক দেখুৱাই সাই বাবা মন্দিৰত গ'লোঁ, দেখুৱাই লৈ আপোনালোকক এতিয়া আহি বাইদেউ গৈছে ডিউটিলৈ, ভাত বনাই থৈ গৈছে, গতিকে খাওঁ। এতিয়া ভাত খাই লওঁ। এইফালে তিনিওটাই এনেকৈ খেলি আছে অকণমান। আকৌ ঘৰলৈও যাম ভাত খাই। এতিয়া 8:30 বাজিছে, 9:30 বজাত ওলাই যাম। এতিয়া ভাত বাঢ়ি লৈছোঁ, খাই লওঁ। এয়া লোকেল মুৰ্গী মাংস আৰু এইফালে দাইল, আলু ভাজি চাইডত লৈছোঁ, আৰু তলত এয়া আছে বিকিব। তাতে ববি নে ওপৰত? এতিয়া ভাত পানী খাই উঠিলোঁ, আমিও গৈ থাকোঁ আৰু দেৰি নকৰোঁ, নহ'লে বহুত ৰাতি হৈ যাব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়া মোৰ আহিব লগা সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব। তেনেহ'লে আজিলৈ বাই। গুড নাইট কোৱা। গুড নাইট ঠিটি কোৱা। গুড নাইট, গুড নাইট, বাই বাই। আমি গৈ থাকোঁ দে।